বৈঠক সমাপ্ত হোৱাৰ পিছতেই ভাৰতীয় সেনাক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ভাৰতীয় সেনাই লব পাৰিব সৰ্বোচ্চ সিদ্ধান্ত আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে কালিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ বিশেষ বৈঠক আজি 11 বজাতো কেবিনেট বৈঠকৰ পিছতেই পাকিস্তানৰ বিৰুদ্ধে আহিব পাৰে ভয়ানক সিদ্ধান্ত এই মুহূৰ্তত এক আপডেট আমি জনোৱাৰ চেষ্টা কৰিছো ভাৰতীয় সেনাক ফ্ৰী হেণ্ড দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পূৰ্ণ স্বাধীনতা ভাৰতীয় সেনালৈ আজি যিকোনো মুহূৰ্তত পাকিস্তানত হ'ব পাৰে বৃহৎ এয়াৰ ষ্ট্ৰাইক নিশা 2 বজাত পাকিস্তানৰ জনতাক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে পাকিস্তানৰ তথ্য মন্ত্ৰীয়ে আৰু নিশাৰ ভাগতে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক সন্ত্ৰাসবাদী শেষ কৰি ভাৰতীয় সেনাই পিঅকে দখলৰ পৰিকল্পনা ৰচিছে বুলি ইতিমধ্যে চৰ্চা চলিছে সমগ্ৰ বিশ্বত আজি 11 বজাত কেবিনেট বৈঠকৰ পিছত বহু প্ৰত্যাশিত ডাঙৰ খবৰ আহিব পাৰে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এন্টনিও গুটেৰেছৰ সৈতে বৈঠক বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ ৰাষ্ট্ৰসংঘৰ মজিয়াটো চৰ্চাত এই বিষয় বান্দিপুৰাত লস্কৰী তৈবাৰ তিনটাকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ভাৰতীয় সেনাক বৰ্তমান অৱস্থাত পূৰ্ণ স্বাধীনতা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ দিনটোত হোৱা বিশেষ আন্তঃৰাষ্ট্ৰীয় যি ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠক সেই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পূৰ্ণ আশ্বাস সম্পূৰ্ণ বিশ্বাস মই ভাৰতীয় সেনাৰ প্ৰতি ৰাখিছো সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ভাৰতীয় সেনাই সৰ্বোচ্চ সিদ্ধান্ত ল'ব ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ তৰফৰ পৰা সেই মন্তব্য সেই আশ্বাস দিয়াৰ পিছতে এতিয়া বায়ুসেনা নৌসেনা স্থলসেনা সষ্টম হৈ উঠিছে সম্পূৰ্ণ স্বাধীনতা বৰ্তমান অৱস্থাত ভাৰতীয় সেনাৰ হাতত আছে পাকিস্তানক দমন কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ অনুমতি অবিহনে যিকোনো ধৰণৰ সিদ্ধান্ত ল'ব পাৰিব ভাৰতীয় সেনাই আৰু উল্লেখ কৰিব লাগিব যে কালিৰ দিনটোত আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰএছএছৰ পৰা ইতিমধ্যে গ্ৰীণ সিগনেল আছে মোহন ভাগৱতে কৈছে যে আমি বৰ্তমান অৱস্থাত যদি আমাক শত্ৰুৱে আক্ৰমণ কৰে সেই শত্ৰুক আমি প্ৰত্যাক্ৰমণ কৰিব লাগিব সেই যি বিশ্বাস সেই যি পৰম্পৰা ভাৰতীয় পৰম্পৰা বা হিন্দুত্বৰ পৰম্পৰাত সেই কথা আছে আৰএছএছ প্ৰধানৰ তৰফৰ পৰা স্পষ্ট নিৰ্দেশ দিয়া হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীক যে এক বিশেষ সিদ্ধান্ত পাকিস্তানৰ সন্ত্ৰাসবাদ দমনৰ ক্ষেত্ৰত ল'ব লাগে আৰু আজি 11 বজাত কেবিনেট বৈঠক আছে মোদী চৰকাৰৰ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত আহিব পাৰে যিকোনো মুহূৰ্তত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক হ'ব পাৰে আমি উল্লেখ কৰিব বিচাৰিছো যে কালি ভাৰতীয় সেনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা ফ্ৰী হেণ্ড অৰ্থাৎ পূৰ্ণ স্বাধীনতা দিয়াৰ পিছতে নিশা 2 বজাত হঠাৎ পাকিস্তানৰ তথ্য মন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰিছিল পাকিস্তানৰ জনতাক আৰু তেখেতসকলে কৈছিল যে 24ৰ পৰা 36 ঘণ্টাৰ ভিতৰত ভাৰতে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে পাকিস্তানক আৰু এই মুহূৰ্তত ভয়ত পেপুৱা লাগিছে পাকিস্তানত বৰ্তমান অৱস্থাত হাহাকাৰ অৱস্থা যিকোনো মুহূৰ্ততে ভাৰতৰ আক্ৰমণত কঁপিব পাৰে পাকিস্তানৰ তথ্য মন্ত্ৰীয়ে ভাৰতীয় সেনাৰ ফ্ৰী হেণ্ড যি মোচন সেই মোচনক লৈ এই মুহূৰ্তত শংকিত হৈ পৰা পৰিলক্ষিত হৈছে নিশাৰ 2 বজাতে ভাৰতীয় সেনাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এতিয়া পাকিস্তানৰ তৎধৰণী নাইকিয়াৰ অৱস্থাৰ দৰে সৃষ্টি হৈছে আৰু তৎধৰণী হেৰুৱাইছে পাকিস্তানী সেনাই আৰু পাকিস্তানৰ তথ্য মন্ত্ৰীয়ে নিশা 2 বজাতে পাকিস্তানৰ জনতাক সম্বোধন কৰি কৈছে যে যিকোনো মুহূৰ্তত ভাৰতৰ আক্ৰমণ হ'ব পাৰে আমি সাৱধান হৈ থাকিব লাগিব আৰু এনেদৰে নিশাও কপি উঠিছে পাকিস্তান ভয়ত পেপুৱা লাগিছে আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিছো যে আজি 11 বজাত কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত আহিব পাৰে ভাৰত চৰকাৰৰ আটাইকেইগৰাকী শক্তিশালী মন্ত্ৰী আজিৰ দিনটোত উপস্থিত থাকিব বৈঠকত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু গুৰুত্বপূৰ্ণ কথা কালিৰ দিনটোত ইতিমধ্যে ভাৰতীয় সেনাক পূৰ্ণ স্বাধীনতা দিছে পাকিস্তানৰ সন্ত্ৰাসবাদীক দমন কৰিবৰ বাবে যিকোনো ধৰণৰ সিদ্ধান্ত ল'বৰ বাবে এতিয়াৰ পৰা ভাৰত চৰকাৰলৈ অপেক্ষা কৰিব নালাগে ভাৰতীয় সেনাই স্থলসেনা বায়ুসেনা নৌসেনা এই তিনিও সেনাৰ যি সেনাধ্যক্ষ আছে এই সেনাধ্যক্ষই বৰ্তমান অৱস্থাত পাকিস্তানৰ সন্ত্ৰাসবাদী দমনৰ ক্ষেত্ৰত অংগীকাৰবদ্ধ হৈছে লক্ষ্য স্থিৰ কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে আপোনালোকে কি সিদ্ধান্ত লৈ লওক আপোনালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আস্থা আছে আৰু নিশাৰ ভাগত আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক মোহন ভাগৱতে ইতিমধ্যে জনসভাত কৰিছে পূৰ্বেও কৈছে যে হিন্দুত্বৰ পৰম্পৰা বা মহাভাৰতৰ যুগৰ পৰা আমি এটা কথা জানি আহিছো যে আমাক যদি কোনোবাই আক্ৰমণ কৰে তাৰ প্ৰত্যাক্ৰমণ হ'বই ৰাৱণৰ যেনেদৰে ৰাৱণে ধ্বংসৰ বাবে যি কাম কৰিছিল তাৰ বাবে ৰাৱণক হত্যাৰ বাবে চেষ্টা কৰা হৈছিল আৰু সেই প্ৰত্যাক্ৰমণ বৰ্তমান অৱস্থাত পাকিস্তানৰ বিৰুদ্ধে লোৱা হ'ব কোনো কাৰণতে ইয়াত আপোচ কৰা নহ'ব সেই কথা মোহন ভাগৱতৰ তৰফৰ স্পষ্ট কৰি দিয়া হৈছে আৰু মোহন ভাগৱতৰ গ্ৰীণ সিগনেল প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সেনাক পূৰ্ণ স্বাধীনতা আৰু আজিৰ দিনটোত 11 বজাত বিশেষ বৈঠকে বিশেষ
ৰূপ ধাৰণ কৰিব আৰু নিশাৰ ভাগত যিকোনো মুহূৰ্তত ভাৰতৰ এয়াৰ ষ্ট্ৰাইকত কঁপি উঠিব পাৰে পাকিস্তান